ডিঙিটো দিয়া দীঘলে যদি দীঘলে হ'ব মোলাব মই কি কৰিম ছুটি কৰি দিব তাত গৈ। নমস্কাৰ সকলোকে, মোৰ অন্য এটা মিনি ব্লগলৈ। আৰু আজি আহিছোঁ মানে পিঠা খুন্দিবলৈ। এইপিনে বা আহিছিলে ঘৰলৈ। তাৰপৰা এইপিনে মই পিঠাগুড়িখিনি চাউলখিনি লৈ আহিছোঁ। তাৰপিছত পিঠাগুড়ি খুন্দাই আপোনালোকক দেখুৱাম, যিহেতু আমাৰ ইয়াত ঢেঁকী নাই আৰু ৱালত খুন্দা, সেইকাৰণে মানে দেখুৱাম আৰু। তাৰপিছত ৱালটো যিহেতু গাঁতটো বহুত মানে দ, সেইকাৰণে অলপ সৰহকৈ চাউলখিনি দিব পাৰি। তাৰপিছত এইপিনে ৱালখিনি খুন্দিলোঁ, অলপ প্ৰায়খিনি খুন্দিলোঁ। তাৰ বিশেষকৈ হাতটো বিষাই যায় দিয়ে। আৰু বহি আজি ৱাল মাৰিছোঁ। আচলতে দেখিছে নহয়, টুল এখনত বহি লৈছোঁ। মই ৱাল দিলোঁ, তাৰপিছত মায়ে চালিলে প্ৰায়খিনি। তাৰপিছত চলাৰ পিছতে আকৌ আমাৰ গাঁৱত ঢেঁকী নাই, সেইকাৰণে আমি ৱালতে খুন্দোঁ। এই ৱালত বাৰু কোন জাতিৰ মানুহে খুন্দে ক'বচোন দেই। আৰু ইয়াত দেখিছেনে, আমাৰ ইয়াত ৱাল মাৰি আছোঁ। এইপিনে চালি আছে। তাৰ পৰা দুপৰীয়া চাহকণ পিঠাগুড়ি খুন্দি তাৰপিছত চাহ খালোঁ। সিহঁতৰ যিহেতু বোৱাৰী এজনী আছিলে, তাৰপিছত বোৱাৰীজনীয়ে চাহ দিলে বাতিত। তাৰপিছত চাহৰ লগত খালোঁ। খাই লোৱাৰ পিছত সন্ধিয়া মানে দুপৰীয়া সময়তে আকৌ পিঠাগুড়ি খুন্দাৰ মাজতে আকৌ মই নাৰিকল নিবলৈ আহিলোঁ। যিহেতু আমাৰ গাঁৱত খুৰীয়ে ঘৰ আছে, তাতে নাৰিকল মানে খুৰাই বিকি আছিলে। তাৰপিছত নাৰিকল নিবলৈ আহিলোঁ। নাৰিকল নিবলৈ আহি খুৰাই মানে নাৰিকলটো কাটি দিব ক'লোঁ, যিহেতু মই কাটিব নোৱাৰোঁ, ইমান ডাঠ বাকলিটো। তাৰপিছত আমাৰ এয়া দেখিছিলে ভাগিনে একদম মানে কি সিহে দাঙিছে নাৰিকলটো, মানে মাহীয়েকক ল'বই নিদিয়ে। তাৰপিছত গাঁৱৰ খুৰী এজনীয়ে আকৌ মোক সেই শ্বৰ্ট কুৰ্তি এটা দিছে বিহু বুলি। দেখিছে নাই, মই পিন্ধিয়ে দিলোঁ। মানে কেনেকুৱা লাগিছে জনাবচোন দেই। তাৰপিছত ঘৰ আহি আকৌ মই মানে কি কৰিলোঁ, পিঠাগুড়ি খুন্দা মানে শেষ নহওঁতে ঘৰলৈ গৈছিল, যিহেতু আবেলিও হৈছে। তাৰপিছত আকৌ ঘৰতো ধান চান মেলি থোৱা আছিলে। ভাইটিয়ে চাই আছিলে ধানখিনি, কিন্তু ভৰোৱা নাছিলে। তাৰপিছত আকৌ ঘৰলৈ আহি ধানখিনি ভৰালোঁ। ভৰাই মেলি আজৰি হৈ আকৌ কচু কাটিলোঁগৈ, যিহেতু কচু লাগিছিলে মোক, যিহেতু কচু মই দানা বনাওঁ। তাৰপিছত এইখিনি দেখিছেনে, দানাখিনি মই সিজাই আছিলোঁ। তাৰপিছত ৰাতিলৈ আকৌ তিলপিঠা বনালোঁ। আচলতে তিলপিঠাখিনি মই জেঠাই ঘৰত থাকোঁতেই মানে শিকি অহা, আৰু বিশেষ ভালকৈ নাজানো। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।